চেনেলৰ প্ৰথম ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চেনেলৰ প্ৰথম ভিডিঅ' আপোনালোক স্বাগতম। নমস্কাৰ দৰ্শকসকল, আমাৰ ইউটিউব চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 26 জানুৱাৰী, সেয়ে আমি যাই আছোঁ আমাৰ ইয়াত অকণমান দূৰত দিছে 26 জানুৱাৰী সেই উপলক্ষে এটা বিশেষ অনুষ্ঠান হয় আৰু সেই অনুষ্ঠানত মই গৈ আছোঁ আৰু মোৰ লগত যাব মোৰ কেইজনমান বন্ধু। তেনেহ'লে কম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি গৈ আছোঁ, মোৰ লগত আছে ৰাহুল। জগন্ত দা আৰু মই মালিক খান গৈ আছোঁ মাতুলি মালিক খান। দহৰ বাবে মন আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়, ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম। আৰু আমি ফাইনেল লাগিছোঁ এইফালে, আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, আৰু 20 মিনিটৰ 20-15 মিনিটৰ ৰাস্তা গৈ আছোঁ। মোৰ লগত আছে মোৰ বন্ধু উৰ্ব, আৰু উৰ্ব মোক লৈ আহিছে কাৰোবাৰ ঘৰে ঘৰে লৈ আহিছে নেকি নাজানো বা উৰ্ব ক'ত লৈ আহিছে, কাৰ ঘৰত লৈ আহিছে ঘৰে মাজে নিজে আহিছে কাৰোবাৰ। আৰু আমি ফাইনেলি আহি কিনে পাই গ'লোঁ মানি ধান। আপোনালোকক দেখাই আছোঁ পুৰা সম্পূৰ্ণ কৰি। এইবোৰ গাড়ী দেখিছে, ফাইনেলি আহি পালোঁ মাল্লিত থান। দৰ্শকসকল, ৱেলকাম টু মাল্লিত থান। ৱেলকাম টু মাল্লিত থান। নাম নাজানো মাল্লিত থান বুলি কৈছোঁ। আমি গৈ আছোঁ মাল্লিত থানত। এইবোৰ গাড়ী ইমান আও 26 জানুৱাৰী ভাৰতবৰ্ষৰ এটা অতি বিখ্যাত দিন, গৌৰৱৰ দিন ভাৰতবৰ্ষৰ 26 জানুৱাৰী। 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ যিখন সংবিধান সেইখন বলবৎ কৰা হৈছিল। ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টৰ দিনা, আৰু তাৰে পৰা এই সম্পূৰ্ণ 3 বছৰ মানে 1935 চনৰ ভাৰত চৰকাৰ আইনৰ দ্বাৰাই আমাৰ ভাৰতখন শাসন কৰি আছিল। কিন্তু 1950 চনৰ আজিৰ পবিত্ৰ দিনটোতে আমাৰ ভাৰতবৰ্ষৰ যোন সংবিধান, সেই সংবিধানখন বলবৎ কৰা হৈছিল, আৰু আমাৰ এই ভাৰতবৰ্ষৰ সংবিধানখনৰ আজি সম্পূৰ্ণ হ'ল 72 বছৰ সম্পূৰ্ণ হ'ল, আৰু 73 বছৰ ভৰি দিলে। দৰ্শকসকল, আৰু 2 বছৰ পিছত আমাৰ সংবিধানখনে মহাৰাজাৰ জয়ন্তী বৰ্ষ অতিক্ৰম কৰিব। দৰ্শকসকল, যদিও COVID-19 অতিমাৰী এতিয়াও শেষ হৈ যোৱা নাই, তথাপিতো ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো 26 জানুৱাৰী বৰ সুন্দৰকৈ পালন কৰিছে। সেই তাৰে দৃশ্য এটা দেখাবলৈ মই গৈ আছোঁ মাল্লি থান, মাতুলি বুলি কয় জেগাখিনি। সকলো কৰোৱা নীতি নিয়ম মানি চলিছে, আৰু মই চলিছোঁ নাই। আৰু ইয়াৰ মূল্য আছে কংকন সেই সৰু সেয়া জুবৰে যাব আৰু আমি ফাইনেলি চাটি কিনিলোঁ। এতিয়া আমি গৈ আছোঁ চাটি জ্বলাবলৈ। এখন ধুই ল'ব লাগিছিলে বোলে। ক'ত ভৰি তই ভৰি তই আৰু এই ভৰি দোকান গৈ আছোঁ। ক'ত আছে মোক এই লোকটা ধর ভৰি চৰি ধৰ কাটি লৈ আছা। এতে জুলম এইটো জুলুম তাতে খাওয়া সকল দেখিছে এইবোৰ কিমান চাকি আছে ইয়াত।
আৰু আমাৰ ফাইনেলি চাকি ধূপ জ্বলোৱা সম্পূৰ্ণ হৈ গ'ল। আৰু এনেকৈ আমি চাকি ধূপ জ্বলাই মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু আমি যাই আছোঁ একেবাৰে মেইন জেগালৈ। ঈশ্বৰীয় বিশ্ববিদ্যালয় এটি আধ্যাত্মিক আৰু নৈতিক শিক্ষা প্ৰতিষ্ঠান। দোকানখন নাই দেখোন, দোকানখন নাই দেখোন। আছে নেকি? স্বাধীনতা পাঠ্যক্ৰমৰ জৰিয়তে আত্মা আৰু পৰমাত্মাৰ পৰিচয় দিয়া হয়। নিৰাকাৰ পৰম্পৰা প্ৰকাশ। বহুত মানুহ আছে সঁচাকৈ, ইমান মানুহ। এই মহা দেখিছে গোটেইবিলাক মানুহ গৰু নহয়, মানুহ এইবিলাক গোটেই মানুহ বহুত আছে। এইটো কিন্তু এইটো খাম এতিয়া কামৰে 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 আং আং কৰি খাম। এতিয়া আমি যাওঁ ভোগ খাবলৈ। পানী খানা খাবলৈ এটা পানী লাগিল, পানী বটল এটা ল'লে এতিয়া খানা খাব লাগিব। তাতে পানী নাখায়, বহুত অভাৱ পানী। এইবোৰ গোটেই সম্পূৰ্ণ হৈছে, কমপ্লিট হৈছে। এইবোৰ বহুত ডাঙৰ এৰিয়া, এই সম্পূৰ্ণ এৰিয়াটো গোটেই ভোগৰ বাবে। আৰু ইয়াতে ডিছবোৰ, এই ডিছবোৰ দেখিছে, এইবোৰ কোনেও নিনে, অতীত হৈ যায়। দেখিছে গোটাই মানুহ দেখিছে কিমান দৰ্শক আছে। ত' ইমান দৰ্শকে ইয়াত ভোগ গ্ৰহণ কৰি আছে। দেখিছে কিমান দীঘল দেখিছে লাইনটো, এই পৰা তাৰ পৰা সম্পূৰ্ণ তাৰ পৰা একেলগে যায় যে গুৱাহাটী পামে 200 মানুহ বহিব পাৰে। ত' ইমান আৰু ইয়াৰে চিষ্টেমটো বেলেগ চিষ্টেমত। আৰু এতিয়া ইয়াত থাল দিলে আৰু এতিয়া আমি ভোগ খাওঁ। বাটাম নেষ্টি দে আৰু ইয়াৰ উৰুৱা জয়ন্ত দা আৰু ৰাহুলে ভোগ খাই আছে। ফাইনেলি আমি খাই পালোঁ খিচুৰি, ভোগ খালোঁ। এতিয়া আমি খিচুৰি খালোঁ। লাগিল এখন যে লাল যে মোৰ ইউটিউব চেনেলটো খুলি দিছিল। নমস্কাৰ, আমি এই গৰিষা সভা চাব আহিছোঁ। গৰিষা মানে এই মোৰ দাদা, মোৰ দা এটা ভাগিন প্ৰেম পাগলী এই নাকাটপে না পুৰা, এইগিলা নাকাটপে পুৰা। আৰু ইয়াত আহি মই লগ পালোঁ মোৰ ক্লাছ ফ্ৰেণ্ড এয়া প্ৰণৱ, এয়া মোৰ দাদা আৰু মোৰ লগত মোৰ দাদা। কেনে আছে এইগিলা? ভাল লাগিছে, বহুত ভাল লাগিল। খিচাৰি খালোঁ, মাইক্ৰফোন নাই। আৰু এয়া দেখিছে এটা সুন্দৰ মণ্ডপ। আৰু এইকেইজন মোৰ স্কুলৰ বন্ধু। আৰু চাইকেল ল'লো যাবলৈ, আৰু যাওঁ ঘৰত যাওঁ, চাইকেল ল'লো। দাদা কেনে লাগিল আহি কিনে? বহুত ভাল লাগিল, বহুত ভাল লাগিল। আচ্ছা, আহাবাৰ যেনে আৰু আহিব পাৰোঁ আৰু কামনা কৰিছোঁ। আশা কৰিছোঁ আৰু পৰিস্থিতি আকৌ ভাল হওক, এইবাৰতকৈ আবাৰ আৰু উন্নত হ'ব যদি পৰিস্থিতি ভাল হয়। তো এইবাৰ কৰোণাৰ বাবে সিমান এটা ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। আৰু আমি যাই আছোঁ ঘৰলৈ বুলি যাই আছোঁ। চ' গধূলি হ'ল, আমি আহিছিলোঁ এটা 1:00 বজাত আহিছোঁ, যাই আছোঁ আমি এতিয়া। আৰু সকল তুলিবাৰী গাঁওবাসীক তথা সমগ্ৰ অসমবাসীকে বহুত বহুত ধন্যবাদ দিছোঁ, কিয় তেওঁলোকে ইমান ধুনীয়া সহায় কৰিছে। আৰু তেওঁলোকৰ সহায়তে আজি এই ইমান ডাঙৰ অনুষ্ঠানটো হ'ব পাৰিলে। আৰু সেইখন তুলিবাৰীৰ সকলো সদস্যকে ভগৱান সুচাৰুৰূপে চলাই নিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু মই
মই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, জয় অসম।